এগ মালাই বনাবৰ কাৰণে ইনগ্ৰেডিয়েণ্টছ লাগিব 2 টেবুলস্পুন অইল, আদা, নহৰু, জলকীয়া কেইটামান আৰু পিঁয়াজ এটা ডাঙৰ সাইজ, 4টা কণী বইল কৰি লৈছোঁ, নিমখ সোৱাদ অনুসৰি, চেনি একেবাৰে অলপ, কাজু 1 টিস্পুন, জিৰা পাউডাৰ 1 টিস্পুন, গৰম মছলা 1 টিস্পুন, গাখীৰ লৈছোঁ 1 কাপ, কস্তুৰী মেথি 1 টিস্পুন, এটো অপচনেল হয়। প্ৰথমতে মই আদা নহৰু পিঁয়াজ আৰু জলকীয়া পেষ্ট বনাই লৈছোঁ। এতিয়া ফ্ৰাইং পেন এখনত মই তেল দিছোঁ। পেষ্টখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় ভাজি ল'ম। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। দুই মিনিটমান ভজাৰ পাছত এতিয়া ইয়াত মই কাজু পেষ্টখিনি দি দিছোঁ। ভালদৰে লৰাই দিম। তাৰ পাছতে ইয়াত নিমখ, জিৰা পাউডাৰ আৰু গৰম মছলা পাউডাৰ দি দিছোঁ। এইখিনি অলপ সময় ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত একেবাৰে অলপ চেনি দিছোঁ। পিঁয়াজ আৰু মছলাখিনি ভালদৰে ভজা হৈ গৈছে আৰু ইয়াত তেল ওলাব আৰম্ভ কৰিছে, আপোনালোকে দেখিছে। এতিয়া ইয়াত মই গাখীৰখিনি ঢালি দিছোঁ। এতিয়া বইল কৰি লোৱা ডিমখিনি মই ইয়াত দি দিম। আপোনালোকে বইল কৰি ভাজিও ল'ব পাৰে, এইটো আপোনালোকৰ নিজৰ ইচ্ছা। দুই মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। হৈ গৈছে। এতিয়া ডিমকেইটা মই লুটিয়াই দিম। লাষ্টত অলপ বাটাৰ দি দিছোঁ। বাটাৰ দিলে টেষ্টটো ভাল হয়। আৰু শেষত কস্তুৰী মেথি অলপ দিছোঁ। কস্তুৰী মেথিটো যদি নাই একো নহয়, এইটো অপচনেল হয়। আৰু এয়া আপোনালোকৰ আগত এগ মালাই ৰেডি হৈ গ'ল। আপোনালোকে ডিম বেলেগ বেলেগ ধৰণত বনাই থাকে, কিন্তু এনেদৰে বনাই চাব, একেবাৰে কম ইনগ্ৰেডিয়েণ্টছত আৰু যিখিনি বস্তু সদায় আমাৰ ঘৰত থাকেই সেইখিনি দিয়ে মই বনাইছোঁ এই ৰেচিপিটো। আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত আপোনালোকে খাব পাৰে। খাবলৈ খুবেই সোৱাদ হয়। খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিৰ যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰিব।